হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আপোনালোকৰ সকলোৱে জনপ্ৰিয় আদৰৰ আসুৰ ধাৰাবাহিকখন চাই হয়তো আপোনালোকে ভালেই পাইছে। এই আদৰৰ আসুৰ ধাৰাবাহিকত অভিনয় কৰা দুবৰি আচলতে কোন হয়, তেওঁৰ প্ৰকৃত পৰিচয় কি, এই সকলোবোৰৰ বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। দুবৰিৰ প্ৰকৃত নাম হৈছে অংগশ্ৰী নেওগ। তেওঁৰ জন্ম হৈছিল 1998 চনৰ 7 অক্টোবৰ তাৰিখে। তেওঁৰ ঘৰ হৈছে শিৱসাগৰ জিলাত। বন্ধু বান্ধৱীসকল, অংগশ্ৰী নেওগৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক, দেউতাক, এগৰাকী বায়েক আছে। বন্ধু বান্ধৱীসকল, অংগশ্ৰী নেওগৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ শিৱসাগৰৰ ছোৱালী মহাবিদ্যালয়ৰ পৰা গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিছে। অংগশ্ৰী নেওগৰ প্ৰফেশ্যন হৈছে এক্টিং আৰু মডেলিং। অংগশ্ৰী নেওগে ৰাকেশ ৰিয়ানৰ বাৰিষাৰে বৰষুণ গানটোত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। আৰু অংগশ্ৰী নেওগৰ প্ৰথম ধাৰাবাহিক বুলি ক'বলৈ গ'লে তেওঁ সপোনৰ ডেউকা ধাৰাবাহিকখনত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। আৰু বৰ্তমান অংগশ্ৰী নেওগে ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা আদৰৰ আসুৰ ধাৰাবাহিকত দুবৰিৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আপোনালোকে কোনে কোনে বাৰু দুবৰিৰ অভিনয় চাই ভাল পায় জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।